নমস্কাৰ, মোৰ অন্য এক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি কথা পাতিবলৈ চেষ্টা কৰিম আজিৰ পৰা 10 দিন আগত আমাৰ মাজৰ পৰা এজন ব্যক্তি, যিজন ব্যক্তিয়ে নিজৰ গানৰ জৰিয়তে কৈ থৈ গৈছিল দেশৰ কথা, নিজৰ জাতিৰ হকে তেওঁ গীত গাই গৈছিল, নিজৰ প্ৰতিবাদী সত্তাৰে সকলোকে উত্তেজিত কৰি তুলিছিল, কিন্তু সেই প্ৰতিবাদী সত্তা বৰ্তমান নাই। হয়, আপোনালোকে নিশ্চয় গম পাইছে, মই ক'ব বিচাৰিছোঁ ৰাজীৱ শদিয়াৰ বিষয়ে। আৰু তেওঁৰ মৃত্যুৰ যি বিতৰ্ক চলি আছে তাৰে মই 3টা কাৰণ ক'বলৈ চেষ্টা কৰিম। প্ৰথম কাৰণটো হ'ল যে ৰাজীৱ শদিয়া আমি কিয় চিনি নাপালোঁ। 2 নম্বৰটো হ'ল যে জুবিন গাৰ্গৰ মন্তব্য যিটো, সেই মন্তব্যটো আমি কিয় নিগেটিভলি ল'লোঁ, আমিতো পজিটিভলিটো ল'ব পাৰিলোহেঁতেন। আৰু 3 নম্বৰটো যে আমি আমাৰ জীৱনটোক যে উপভোগ কৰিব লাগে, সেই কথাটো যে কাৰ কেতিয়া কেনেকৈ মৃত্যু আহে আমি কোনেও গম নাপাওঁ, সেইটো হ'ল 3 নম্বৰ। আজি এই 3টাৰ কথাৰ বিষয়ে ক'বলৈ চেষ্টা কৰিম, তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই। প্ৰথম যিটো কাৰণ সেইটো হ'ল আমি সকলোৱে কিয় ৰাজীৱ শদিয়াক চিনি নাপালোঁ, আমি বহুতেই ৰাজীৱ শদিয়াদেৱক চিনি নাপালোঁ। মই ব্যক্তিগতভাৱে তেওঁৰ যেতিয়া মৃত্যু হৈছে, তেওঁৰ যেতিয়া মৃত্যুৰ পিছত নিউজত হ'ল কথাবোৰ, যিবোৰ বিতৰ্ক চলি লাগিল, তেতিয়া গম পালোঁ ৰাজীৱ শদিয়াৰ বিষয়ে। আৰু তেতিয়া তেওঁৰ সেই জাতি মাটিৰ গীতবোৰ শুনি সঁচাকৈ ভাবিলোঁ যে এটি জাতীয়বাদী সত্তাৰ যি গীত গাই থৈ গ'ল ৰাজীৱ শদিয়াই, তেওঁক আমি আৰু ঘূৰাই নাপাওঁ। এতিয়া আমি ৰাজীৱ শদিয়াদেৱক কিয় চিনি নাপালোঁ, আমি নৱপ্ৰজন্মবোৰে তেওঁক কিয় চিনি নাপালোঁ, ইয়াত প্ৰথমতেতো মই নিজৰ ব্যক্তিগতভাৱে দোষ দিছোঁ, কাৰণ মই এনেকুৱা এজন ব্যক্তি যিয়ে আজি মৃত্যুৰ পিছত মই গম পালোঁ, মই প্ৰথমতে নিজক দোষ দিছোঁ। তাৰে পিছত মই দোষ দিব বিচাৰিম আমি মানুহবোৰ, আচলতে আমি অসমীয়া মানুহবোৰ। কাৰণ আমাৰ মাইণ্ডছেটটো ইমানেই বেছি বেয়াৰ ফালে গতি কৰিছে যে আমি ইমানেই মনোৰঞ্জনৰ ফালে গতি কৰিলোঁ যে হয় আমি মনোৰঞ্জন কৰিব লাগিব, কিন্তু মনোৰঞ্জন কৰাৰ লগতে আমি আমাৰ যিবোৰ ভাল ভাল ব্যক্তি, যিবোৰ ব্যক্তিয়ে অসমখনৰ কাৰণে যেনেকৈ ৰাজীৱ শদিয়াদেৱে গীত গালে, তেনেকৈ বহু ব্যক্তিয়ে গীতৰ জৰিয়তে অসমখনৰ কথা কৈ দিয়ে বা কবিতাৰ জৰিয়তে নিজৰ অসমখনৰ নিজৰ দেশৰ কথা কৈ দিয়ে, সেইবোৰ আমি চোৱাটো জৰুৰী। আমি মনোৰঞ্জন ল'ব লাগিব, এইটো নহয় যে আমি মনোৰঞ্জন ল'ব নালাগিব। মনোৰঞ্জনৰ লগতে আমি সেই ভাল ভাল ব্যক্তিবোৰৰ কথাবোৰ শুনাটো জৰুৰী, তেতিয়াহে আমি আমাৰ অসমখনক ঠিক কৰিব পাৰিম, তেতিয়াহে আমি আমাৰ এনেকুৱা ব্যক্তিবোৰ চিনিব পাৰিম। আৰু মৃত্যুৰ পিছত আমি দুখ কৰি লাভ নাই, আচলতে মৃত্যুৰ আগতেই আমি ভাবিব লাগে। ভূপেন হাজৰিকাদেৱকো মৃত্যুৰ পিছতে ভাৰত ৰত্ন দিয়া হৈছিল, কিন্তু মৃত্যুৰ আগতেই আমি দিব লাগে। নহ'লে ভূপেন হাজৰিকাদেৱে তাহানিতে কৈ যোৱা আজিৰ অসমে নিজক নিচিনিলে অসম ৰহত তলে যাব কথাষাৰ কিন্তু সমালিত হৈ থাকিব। এইবাৰ ক'ম যে জুবিন গাৰ্গৰ মন্তব্য, জুবিন গাৰ্গে কৈছিল যে ৰাজীৱ শদিয়া মই চিনি নাপাওঁ। আচলতে আমি মানুহবোৰ তেওঁৰ কথাটো নিগেটিভলি লৈছিলোঁ যে কিয় ক'ব জুবিন গাৰ্গে তেনেকৈ, ক'ব নোৱাৰে জুবিন গাৰ্গৰ ইমানেই ইগ' বাঢ়ি গৈছে নেকি। কিন্তু আমি যদি এইটো পজিটিভলি লওঁ যে আমি মানুহবোৰ, আমি যিবোৰ অসমীয়া মানুহ, আমি বহু মানুহে চিনি নাপাওঁ। আমি নৱপ্ৰজন্মই ৰাজীৱ শদিয়াদেৱক চিনি পোৱা নাছিলোঁ, কিন্তু জুবিন গাৰ্গে তেওঁক চিনি পাইছিল, কাৰণ 2014 চনতো তেওঁ মিউজিকত মানে গীত গাইছিল ৰাজীৱ শদিয়াৰ, তো তেওঁ নিশ্চয় ব্যক্তিগতভাৱে ৰাজীৱ শদিয়াদেৱক চিনি পাইছিল। আৰু কিন্তু তেওঁ কথাষাৰ কিয় ক'লে, তেওঁ কথাষাৰ আৱেগিকতো ক'ব পাৰে, আমি কিয় এনেকৈ ল'লোঁ যে তেওঁ কৈছিল যে ৰাজীৱ শদিয়াকনো ময়ো চিনি নাপাওঁ, সেনেকৈ কৈছিল কাৰণ আমি মৃত্যুৰ পিছতহে আমি মানে কথাবোৰ ভাবিলোঁ। আমাৰ নিউজ যিবোৰ আছে তেওঁলোকেও মৃত্যুৰ পিছতহে ভাবিলে, কিন্তু তাৰ আগতে মাতা নাছিল। সেই কথাখিনি যদি আমি পজিটিভলি লওঁ, তেতিয়া কিন্তু জুবিন গাৰ্গেটো ক'বলৈ গ'লে মানে ঠিক কথাই কৈছে, কাৰণ আমাক দুখটো দিছে, আপোনালোকে নিশ্চয় বুজিছে যে আমাক দুখটো দিছে। আৰু আমি মানুহবোৰ আচলতে কেনেকুৱা হৈ পৰিছোঁ, কোনোবা এজন ব্যক্তি ধৰি লওক আপোনালোকৰ কোনোবা জীয়াৰী হওক বা কোনোবাই হওক, এজন ব্যক্তি ভাল মেট্ৰিকত ডিষ্টিংশ্যন, হাই ছেকেণ্ডেৰী ডিষ্টিংশ্যন, কিন্তু গাঁৱৰ মাজেৰে কোনোবা এজন ল'ৰাৰ লগত গাড়ীত উঠি গুচি গ'ল, নিশ্চয় দাদাকতো হ'ব পাৰে, কিন্তু আমি কি কৰোঁ, আমি মানুহবোৰ তাকে লৈ সমালোচনা কৰি ফুৰোঁ। সেইবোৰ আমি বাদ দিব লাগিব, তেতিয়াহে আমি আমাৰ অসমখনক ঠিক কৰিব পাৰিম। আৰু আমি সেই ৰাজীৱ শদিয়াদেৱৰ দৰে মানুহৰ কথা আমি শুনিব পাৰিব লাগিব। ৰাজীৱ শদিয়া আজি আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল, তেওঁক আমি এতিয়া মৃত্যুৰ পিছত আমি সকলোৱে নিউজ কৰি আছোঁ, বিতৰ্ক কৰি আছোঁ, কিন্তু তাৰে আগতে আমি একো কৰা নাছিলোঁ। সেইবোৰ কথা আমি ভাবিব লাগিব যে কোনবোৰ মানুহে আমাৰ অসমখনৰ কাৰণে ভাল কাম কৰি আছে, আমাৰ দেশৰ কাৰণে ভাল কথা ভাবি আছে, সেইবোৰ মানুহক আমি আচলতে গুৰুত্ব দিয়া উচিত। আমি মনোৰঞ্জন ল'ব লাগিব, মনোৰঞ্জনৰ লগতে সেইবোৰ কথাও আমি ভাবিব লাগিব। এতিয়া আহিছোঁ 3 নম্বৰ কাৰণ, সেইটো হ'ল যে
আমি আমাৰ জীৱনটো কেতিয়া হেৰাও কোনেও নাজানে। ৰাজীৱ শদিয়াদেৱৰো জীৱনটো কিন্তু কেতিয়া হেৰাই কোনেও গম পোৱা নাছিল। ৰাজীৱ শদিয়াও গম পোৱা নাছিল, কাৰণ তেওঁ যেতিয়া গীত গাই আছিল তেতিয়া তেওঁৰ বুকুখন অলপ বিষাই গৈছিল আৰু তেতিয়াই তেওঁৰ অকালত মানে আকস্মিকভাৱে তেওঁৰ মৃত্যু হৈছিল। তো আমিও এইটো ভাবিব লাগিব যে আজি আমি আছোঁ, 2 বছৰ 3 বছৰ পিছত আমি নাথাকিবও পাৰোঁ, কোনেও নাজানে কাৰ মৃত্যু কেতিয়া আহে। তো আমি আমাৰ ভালপোৱা কামটো সদায় কৰি যাব লাগিব। ভালপোৱা কামটো কৰাৰ লগতে এইটোও মনত ৰাখিব লাগিব যে আমাৰ কামটোত বেলেগৰ অন্যায়টো হোৱা নাই, সেইটো কথা আমি সদায় মনত ৰাখিব লাগিব। তো এইটোৱেই আজি ক'বলৈ চেষ্টা কৰিলোঁ যে ভিডিঅ'টোৰ জৰিয়তে কথাখিনি কোৱাত ভুল হৈছে, বহুখিনি জানো শুদ্ধ, বা আমি এইটো ভাবিব লাগিব যে এজন ব্যক্তিৰ ভাল গুণ বেয়া গুণ আটাইখিনিয়ে থাকে। আমি সকলোৱে সেই ব্যক্তিজনৰ পৰা ভাল গুণখিনি লৈ নিজৰ মনত শিলেৰে লিখি থ'ব লাগে, আৰু যিখিনি বেয়া গুণ সেইখিনি বেয়া আমি নিজৰ নামটো বালিত লিখি কিনে মুচি দিয়াৰ দৰে মুচি পেলাব লাগে। তো আজিৰ ভিডিঅ'টো কেনে পালে আপোনালোকে নিশ্চয় জনাব। যদি ভিডিঅ'টোৰ কথাখিনি আপোনালোকৰ গুৰুত্বপূৰ্ণ হিচাপে ভাবিলে বা মনত যদি অলপমান হ'লেও মনটো যদি অলপ চুই গ'ল, তেন্তে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব।